স্যার বহুত পাইছি, বহুত সহায় করছে, বহুত সহায় পাইছি আমরা। টেহা দিতাছে, চাউল, বুট, আলু সব পাইছি আমরা। আমরা আগেও আমরা এই সরকার আমরাই বানাইছি, আমরা নিজের সরকার। আমরা এই মোদি সরকারে আমরা বালা পাইছি, আমরা ইনশাল্লাহ মোদি সরকারে ভোট আমরা দিয়াম। আমরা মোদি সরকারে আমরা বালা পাই, মোদি সরকারে বিচারটাছি। কংগ্রেসের মানুষ থাক, আমরা কংগ্রেসের ভোট আমরা ইনশাল্লাহ দিতাম না। না না না, আমরা লেগে দুষ্পন সামসার দল আমরা ভোট দিতাম না। না না, আমরা খুব সাতাইছে। হ্যাঁ, আমরা মোদি সরকার লাগে। কি কম এতিয়া ক'বলৈ আৰু উপায় নাই। এতিয়া আমাৰ ঘৰটো থেকে কমচে কম 10 কিলোমিটাৰ দূৰত আছিলে। এতিয়া 10 কিলো ভাঙি পেলাই আহি এতিয়া আমি মুঠত মাতাবৰী এতিয়া আছোঁ ঘৰ বনাই। এতিয়া এয়া 25 বছৰ আমি ভোট দিছোঁ, দি পেলাই এতিয়া আমাৰ ঘৰত এটা লেট্ৰিনো আমি পোৱা নাই। আৰু বাকীখিনিৰ কথা পাছত এতিয়া নজৰুলক দিছোঁ। দিয়া পেলাই এতিয়া আমাৰ একটা লেট্ৰিনো পোৱা নাই, এইটো বুডৰ আমি দাম পোৱা নাই। এতিয়া আমাৰ মনটো গৈছে যে যি গৈছে গৈছে। মোৰ নাম নুৰ মহম্মদ। নিৰ্বাচন আহি আছে, লাহৰীঘাটত কেনেকুৱা ঢৌ কেনেকুৱা চলি আছে? ঢৌটোতো মানে নিৰ্বাচনৰ ঢৌ চলি আছে, কিন্তু এতিয়া আমাৰ মানে লাহৰীঘাট সমস্যাৰ যিটো বানপীড়িত অঞ্চলৰ আমাৰ লাহৰীঘাট ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়া স্থায়ী ৰোধ কৰিবৰ কাৰণে যিজন বিধায়কক কৰিব তেনেকুৱা মানুহ আমি বিচাৰিছোঁ বিজেপি ফালৰ পৰা। মানে কি ইয়াত আমাৰ ঢৌ বিজেপি ফালে আছে, কংগ্ৰেছৰ ফালে নাই? নাই, কংগ্ৰেছৰ ফালৰ পৰা আমাৰ নাই। নাই, কংগ্ৰেছৰ যিজন আমাৰ মন্ত্ৰী আছিল তো তেখেত আজি 25 বছৰলৈকে আমাৰ এই অঞ্চলত মানে চলাই গৈছে, কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাম একো কৰাও নাই আৰু সমষ্টিৰ কথাও একো চিন্তা কৰা নাই। মানে হেৰি নিৰ্বাচনৰ সময়ত আহি আমাৰ লগত দেখা কৰে। এই ৰাইজে কি জানো কি কৰে সেইটো ৰাইজে বুজি পোৱা নাই, কিন্তু আমাৰ যে ভৱিষ্যত জীৱনৰ ল'ৰা ছোৱালী বা আমাৰ সম্পত্তি নষ্ট বিনষ্ট হোৱাৰ কাৰণে এইবিলাক চিন্তা ৰাইজে কৰা নাই। আৰু অথচ খালি ৰাইজে বিচাৰে নিৰ্বাচনৰ সময়ত বিধায়ক আহিলেই মানে কিছুমান আমাৰ দাণ্ডাবাজি লৈ চলি ফুৰে। কিন্তু বৰ্তমান আমাৰ যে গৰাখহনীয়াই লাখ লাখ মানুহ যে এতিয়া গৰাখহনীয়াৰ কাৰণে মানে সম্পত্তি হাৰা হৈছে, গৃহ হাৰা হৈছে, এইবিলাক কথাৰ কাৰণে একো চিন্তা কৰা নাই। বৰ্তমান আমাৰ ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াৰ প্ৰতিটোৰ কাৰণে যিজন বিধায়কে কৰিব তেখেতক আমি বিচাৰিছোঁ, তেনেকুৱা মানুহ আমাৰ লাগে বিজেপিৰ ফালৰ পৰা। দেখিছে? দেখিছে, আমাৰ নিৰ্মল দাক আমি বিচাৰিছোঁ। নিৰ্মল কোঁৱৰক আমি বিচাৰিছোঁ। তেখেত আমি এইবাৰ আমাৰ বানপীড়িত অঞ্চলৰ সময়ত মানে বহুতখিনি সহায় কৰিছে বা আগবাঢ়িও আহিছে। বহুতখিনি কৰিছে, টিউবৱেল দিছে, ৰাস্তাত ঠাই আমাক পুথি দিছে, মানুহ থাকিবৰ কাৰণে খোৱা বোৱাৰ খবৰ বাৰ্তা চব লৈছে সি বেচাৰা। বিধায়ক নহয় যদিও কৰি আছে তেনেকৈ। বিধায়ক নহ'লেও বহুত কৰিছে। আমাৰ এই সমস্যাত আমাৰ স্থায়ী MLA ইয়াত অহা নাই আমাক চাবৰ কাৰণে। জাহানাৰা খাতুন। এই লাহৰীঘাট সমষ্টিত ইলেকশ্যনটো আহি আছে, ৱেভ কোনফালে আছে? বিজেপি, কংগ্ৰেছ, UDF? বিজেপি। 20 বছর পরে কংগ্রেস খেলছে যে একটা ঘর পাইছি, কোনো সুবিধা পাইছি, কোনো আমি গরিব বলে যে একটা ঘর পাইছি, যে তুমি বিজেপি ভোট দিয়ে মানা কথাই। দুটা তিনিটা প্রার্থী ওলাইছে ন, কোনে খেলাৰ বিষয়? আমার তো লাহৰীঘাট সমষ্টি নজরুল ইসলাম। কাম কৰিছে? কাম কৰিছে নাই? কাম তো কৰিছে। ৰাস্তা ঘাট তো এতিয়া তো বিজেপি চৰকাৰ কৰি আছে, আগতে কংগ্ৰেছে কৰিছে না। লাহৰীঘাট বজাৰখনত চব বানপানী হৈ আছিল চোন আগতে, 5 বছৰ আগত আছিল জানো? আছে। তই কাম কৰিছিল জানো? কাম কৰিছিলে জানো? কাম তো অলপ অলপ কৰিছে। ৰাস্তা ঘাটে গোটেই তেওঁৰ ঘৰৰ ওচৰত ৰাস্তাটো বোকা নাছিল জানো? আছে। এতিয়া এতিয়াতো ভালেই আছে। এতিয়া ভালে মানে পূৰা পাকা হৈ গ'ল। লাহৰীঘাটত এতিয়া কেইটা কেঁচা ৰাস্তা আছে? আছে, বহুত আছে। 5 বছৰত বহুত হৈ গৈছে ৰাস্তা। তাহলে ইয়াত বিজেপি বিধায়ক এজন লাগে নিশ্চয়, তেতিয়া আৰু কাম হ'ব।